Hello guys, আজি এই ভিডিওটো এটা ভাল ইনফৰমেশন আপোনালোকে পাব কাৰণ কিয় কৈছো আমি যদি বেমাৰ দেখাবলৈ বাহিৰত যাওঁ মানে বাহিৰত ধৰি ললো ইন্ডিয়া ভিতৰৰ কথা কৈছো দিল্লী যদি আপুনি যাবলগীয়া হয় তেতিয়া কি হল দিল্লীলেটো গ'ল যেনে গ'ল মানে ধৰক আজিকালিটো বা এদিনতে পাই যায় হলো ধৰি ললো ট্ৰেইনত গলে 2-3 দিনটো লাগি যায় ন তে গৈ পোৱাৰ পিছত আহি গ'ল আপোনাৰ এপয়েন্টমেন্টৰ কাৰণে এটা প্ৰবলেম কাৰণ এপয়েন্টমেন্ট কেতিয়াবা নাপায় বা এসপ্তাহ ৰখিব লাগে বা এমাহ ৰখিব লাগে মানে এপয়েন্টমেন্টৰ কাৰণে বহুত প্ৰবলেম হৈ যায় মানে আপুনি বিচৰা মতে নাপায় হেতু কাৰণে মই আপোনালোকক এটা এটা ট্ৰিক্স কম জিটো ট্ৰিক্সত নেকি আপুনি ঘৰতে বহি মানে আজি ডেটতে ইয়াতে এপয়েন্টমেন্ট কৰিব পাৰিব আৰু গৈ হেতু ডেটত গৈ আপুনি এভেইলেবল হলে হল আৰু ধুনিয়াকে দেখুৱাই লব পাৰিব আৰু এখিনতে আপোনালোকক কওঁ যে এটো কিন্তু প্ৰাইভেট হস্পিটেলৰ কাৰণে নহয় চৰকাৰী গভৰ্নমেন্টৰ ইণ্ডিয়ান গভৰ্নমেন্টৰ যিবিলাক মানে আপোনাৰ মেডিকেল আছে সেইবিলাক মেডিকেলৰ কথা কৈছো যেনেকৈ এইমছ হল তেনেকৈ মানে যিখিনি গভৰ্নমেন্ট হস্পিটেল সেইখিনি এপয়েন্টমেন্ট আপুনি ঘৰতে বহি মোবাইলতে কৰিব পাৰিব এতিয়া ভিডিওটো আমি আৰম্ভ কৰাৰ আগতে আপোনাক কওঁ যে মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ বহুত ইনফৰমেটিভ ভিডিও এই চেনেলটোত পাই থাকিব এতিয়া হওক আমি ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে কওঁ যে কম্পিউটাৰত মই কৰি চাইছিলো কম্পিউটাৰতকৈ মোবাইলত মানে ইজি পালো মানে যথেষ্ট ফাষ্ট আপুনি এপয়েন্টমেন্টটো হৈ গৈছে কম্পিউটাৰত অলপ লোডিং দেখুৱাই তাৰ বাবে এটো ওয়েবসাইটত যাব ors.gov.in এটো ওয়েবসাইটত যাব তাৰ পিছত আপুনি এই মেনু যে অপচন দেখিছে ওয়েবসাইটত গৈ এই মেনু অপচনটোত যাব তে ক্ৰিয়েট আভা এটো হেলেকে আধাৰ কাৰ্ডৰ নাম্বাৰ গিটা ভৰাই আৰু এইটো দি পেলাই আপুনি ক্ৰিয়েট আভা কৰিব লাগিব তাৰ পিছত ওটিপি আহিব ফোনত সেই ওটিপিটো ভেৰিফাই হোৱাৰ পিছত তাৰ পিছত আকৌ আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো দি আকৌ ভেৰিফাই কৰিব লাগিব আভা এড্ৰেছ মানে এড্ৰেছ এটা নিজে মানে ইউজাৰ আইডি এটা ক'বলৈ গ'লে ইউজাৰ আইডি এটা আপোনাৰ নাম দি পেলাই বা বেলেগ কিবা দিও আপুনি বনাই ল'ব পাৰে হেতু দি পেলাই আপুনি এটো সাবমিট কৰিব লাগিব দি দিয়াৰ পিছতে এনেকৈ এই কাৰ্ডখন এনেকৈ বনি গ'ল এতিয়া মই আপোনালোকক ডিটেইলছখিনি দেখুৱা হোৱা নাই এনেকৈ আপোনাৰ কাৰ্ড এটা বনি যাব পিছতে বুক এপয়েন্টমেন্ট এটোত চুই দিব এই বুক এপয়েন্টমেন্ট আপুনি ক্লিক কৰাৰ পিছতে আপোনাৰ যদি অসমত লাগে ক'ত দেখুৱাব বিচাৰিছে মানে তেতিয়া আপুনি সেই ৰাজ্যখন সিলেক্ট কৰি ল'ব এতিয়া যদি অসমত বিচাৰে তেতিয়া মই এটা বস্তু দেখুৱাই দিওঁ অসমত মাত্ৰ 3খনহে আছে সব এই 3খন বিহাৰৰ আপুনি ক'বাত দেখুৱাব বিচাৰিছে তেতিয়া এনেকৈ গৈ বিহাৰৰ বোলে এইমছত আপুনি দেখুৱাব তেতিয়া আপুনি এটো ক্লিক কৰিব টাইপ হস্পিটেল নেম এটো কৰিলে তাৰ পিছত এপয়েন্টমেন্ট এটো যে আছে এপয়েন্টমেন্ট এটো ক্লিক কৰিব তাৰ নিউ এপয়েন্টমেন্ট এটোত যাব গৈ পেলাই আপোনাৰ কোনটো বিভাগত আপুনি দেখুৱাব বিচাৰিছে এতিয়া ধৰি ললো আপুনি ইএনটি বিভাগত দেখুৱাব বিচাৰিছে ইএনটিত চুব তাৰ পিছত আপুনি ডেটটো সিলেক্ট কৰিব কোনটো ডেটত আপোনাক লাগে এতিয়া সব নাই এতিয়া ইলেগ এটা মাহত চাও এতিয়া আমি জুলাই মাহতে এপয়েন্টমেন্ট আপুনি পাইছে এটো 4-5 এনেকৈ এতিয়া ধৰি ললো 4 তাৰিখে যেনিবা আপোনাক লাগে এতিয়া আপুনি সব ইয়াৰ নাম আহি গ'ল হস্পিটেল নেম এইমছ পাটনা বিহাৰ ডিপাৰ্টমেন্ট ইএনটি মোড এপয়েন্টমেন্ট কনফাৰ্ম এপয়েন্টমেন্ট কনফাৰ্ম কৰি দিয়ক তাৰ পিছত এতিয়া আপুনি মোবাইল নাম্বাৰ দিও আপুনি লগইন কৰিব পাৰে মোবাইল নাম্বাৰ দি পেলাই এতিয়া যেহেতু আমি আভা এড্ৰেছ আছে এটো সব আভা ইউজিং আভা মানে হেলথ আইডি যেটো আভা এড্ৰেছ আপুনি বনাইছিলে হেতু দিও পাৰে হেতু মৰাৰ পিছতে আপুনি এনেকৈ আহিব তাৰ পিছত লগইন ভায়া মোবাইল ওটিপি আকৌ মাৰি দিয়ক তাৰ পিছত ওটিপি এটা আহিব মানে আগতে যেহেতু মোবাইল নাম্বাৰ দিয়া আছে এটা ওটিপিটো আপুনি ভৰালে হ'ল 78 তাৰপিছত প্ৰসিড কৰক এটা যাৰ আইডি কৰিব তাৰ নামটো এনেকৈ আহি যাব তাৰপিছত আপুনি এড মেম্বাৰো এড কৰিব পাৰে তেখেতৰ নামতে চুই দিলো এটা এপয়েন্টমেন্টটো আমাৰ কনফাৰ্ম হৈ গ'ল এপয়েন্টমেন্ট কনফাৰ্মেশন ষ্টেটাস নাম আহি গ'ল মেডি আপোনাৰ কিবা কাৰণত যদি বোলে নহয় এপয়েন্টমেন্টটো মই কেনসেল কৰিব লাগে তেতিয়া নালাগে এটা এপয়েন্টমেন্ট কেনসেল সাকসেসফুলি হে গাইস আপোনালোকে কওকচোন ভিডিওটো ইনফৰমেটিভ হয় নে যদি হয় বুলি ভাবি যায় তেতিয়ালে ভিডিওটো লাইক শেয়াৰটো আপোনালোকে কক বাকি কিবা কিবি কৰে নকৰে নাজানো কিন্তু শেয়াৰটো কৰি দিয়ক কাৰণ বহুতৰ এই ভিডিওটো দ্বাৰা হেল্প হ'ব